এই ক'ত আছ? এই জলদি ঘৰলৈ আহচোন। আহ। অ' ভণ্টি কোন আহিছে চাচোন। আহিছ বহ। হিচাপটো মিলা নাই। হিচাপটো চাচোন এবাৰ। মিলা নাইচোন। মই চাই লওঁ। এইটো হিচাপটো ডুপ্লিকেট আছে। তই মিলাই দিব নোৱাৰ কালিলৈ। চাচোন চাই এইটো। ঠিক আছে বাৰু, মই এটা আহিলে মিলাই ল'ম। অ' ভণ্টি এইপিনে আহিবিচোন। কি হ'ল? বহচোন ইয়াতে। কৰিছে এইলৈ এটা ল'ৰা চাবিও। হ'ব দে চাম দে, কিয় নাচাম। এইটো পঢ়া শেষ হ'ল, ঘৰতে এনে আছে। বিয়াখন পাতিম বুলি ভাবিছোঁ আৰু। এটা ভাল চাই ল'ৰা এটা চাবি। চাম দে। দাদা মই বিয়া নহওঁ, কিয়? কাৰণ মই এজন ল'ৰাক ভাল পাওঁ। তই ভাল পাই নহ'ব না। সৰুতে মা দেউতা ঢুকাইছিল, তেতিয়াৰ পৰা তোক মই মা দেউতাৰ মৰম সকলো দিছোঁ। তাই বিয়া হ'ব লাগিব আৰু মোৰ পচন্দৰ মতে হ'ব লাগিব। এতিয়া মই জেগা মতে অফিচলৈ যাওঁ। কালিলৈ পিক আপ কৰি দিম। ঠিক আছে। মই দেখোন ৰিচিপ্ট কালি ৰাতি হোৱাটছএপত দিছোঁৱে। বেছি মই চোৱা নাই ৰ'বা, চাই লওঁ। দিছে। তোমাৰ ভণ্টিলৈ যে এজন ল'ৰা চাব দিছিলে চাইছিলোঁ মই। হয় নেকি? তেওঁ ইয়াৰ পিছত ফোন কৰে। তাৰ নামটো কি? তাৰ নামটো বিকি। তাক কেতিয়ালৈ লগ পাম মই? তাৰ এতিয়া মাতিলে আহিব, কিন্তু ছুটীত আছে। ঠিক আছে, মাতি দিয়া নহ'লে। বিকি এই মই যেন তোক যেন কৈছিলোঁ সিদিনাখনে ছোৱালীজনীৰ কথা। তই ইয়ালৈ আহ, মই ইয়াতে আছোঁ। ভণ্টিৰ বিয়া পাতিবই নেকি? ঘৰত গাভৰু ছোৱালী আছে, বিয়াটো পাতিবই লাগিব। তাইৰ বিয়া কেতিয়া পাতিব ওলাইছা? তাই বোলে এজন ল'ৰাক ভাল পায় বোলে। ভাল পালে আৰু কোনদিনা কি কৰে তাই ঠিকটো নাই। কিন্তু পলাই যায় আৰু ইমান সৰুৰ পৰা ডাঙৰ দীঘল কৰিলোঁ। পলাই গ'লে আৰু বহুত বেয়া লাগিব। সেইকাৰণে বিয়াখন পাতি দিওঁ আৰু তাই। কিয় বিয়াখন পাতি দিলোঁ আৰু। ঠিক আছে দিয়া। কি কোৱা তুমি? বিকি দেখোন, বিকি ফোন মাৰিছে। বিকি কোৱা। তুমি ল'ৰা চক্ত কৰিছা না? মই যাই আছোঁ। মই আহিছোঁ। মই এতিয়া উঠো দিয়া। ঠিক আছে, যাব নহ'লে। ৰাজবীৰ এইজনে বিকি। হয়।
আৰু বিকি এয়া ছোৱালীজনীৰ দাদে। হয় নমস্কাৰ। বিকি তোমাৰ কথা কৈছে দিছি, সকলোৱে কৈছে আৰু তোমাৰ কথা কি কৰা কি নকৰা। আমি বিয়াখন জলদি পাতিব দিলোঁ, মানে মোৰো অলপ বিজনেছৰ কাম আছে, কামৰ কাৰণে মই বাহিৰত যাব লগা হ'ব। তুমিও ভণ্টিক চাই লোৱা। ঠিক আছে। ভণ্টি দাদা কোৱা। এয়া বিকি, মই যে ৰিচিক চাবলৈ গৈছিলোঁ তোমাৰ বাবে। বিকি তোমাৰ লগত যোৱা অলপ কথা পাতি আহা। আৰু কি যোৱাচোন। जो तेरे ना हुए तो किसी के ना रहेंगे, दीवानी मैं तेरी तू मेरा पागल पिया, हजारों में किसी को तकदीर ऐसी मिली है एक रांझा। বিয়াখন জলদি পাতি দিওঁ আৰু কি কোৱা? পাতি দিয়া, তাৰ যদি পচন্দ হয় আৰু। পচন্দটো কথা। বেছি দেৰি কৰি থাকিব নালাগে দেই। বিকি আহিলা? আহিলোঁ। বাচোন। তোমাৰ পচন্দ হ'ল নে পিছে? পচন্দ হোৱা কথাই নাই, পচন্দ হৈছে মোৰ। তুমি কি কোৱা? মই কি ক'ম আৰু, মই বিয়াখন জলদি পাতিব লাগে। তোমাৰতো পচন্দ হৈছে, অহা মাহত আমি বিয়ালৈ আগবাঢ়ো আৰু কি কোৱা? মোৰ একো কথা নাই, কাৰণ মই বৰ্তমান মই ছুটীতে আছোঁ আৰু ছোৱালী মই বিচাৰি আছিলোঁ, পচন্দ হৈছে। আমি কথা পাতোঁ আৰু নহ'লে বিয়াৰ কথা। পাৰি। ঠিক আছে বাৰু, আমি আগষ্ট মাহতে এটা তাৰিখ ফিক্স কৰোঁ। ঠিক আছে। ঠিক আছে বাৰু, মই ৰিচিভ ক'ম। হ'ব, মোক ক'লে হ'ল। ঠিক আছে। অহা মাহলৈ আমি বিয়াৰ কথা আগবাঢ়িম। বিকি, তুমি ঘৰত কথাটো জনাবা। ঠিক আছে। এতিয়া আমি গৈ থাকোঁ নেকি? ঠিক আছে বাৰু। বিকি বজা। আহিছোঁ। ঠিক আছে। ভণ্টি, ল'ৰাজন পচন্দ হৈছে নাই? মোৰ কেতিয়াও বেলেগক পচন্দ নহয়। কিয়? মই নাহৰক এৰিব নোৱাৰোঁ। মই বিকিক ইতিমধ্যে কথা দি দিছোঁ আৰু মোৰ কথা শিলৰ ৰেখা। তই বিয়াত বহিব লাগিব, কেৱল বিকিৰ লগতে বহিব লাগিব। দাদা, তই মোক যিমানে মৰম কৰিছিলি, তই মোৰ মৰমে বুজি নাপালি। কাৰণ মই তোৰ পৰা এটা বস্তু খুজিছিলোঁ, কেৱল নাহৰক বিচাৰিছিলোঁ। কি কৰে সি? ৰেলত চাকৰি কৰে। বিকিটো বহুত ওপৰত কাম কৰে, সি এয়াৰফ'ৰ্চত কাম কৰে। বিকি, অহা মাহলৈ তোৰ বিয়া আৰু ৰেডি হৈ থাক, তই মোৰ মতে বিয়া হ'ব লাগিব। আহিলোঁ। কি হৈছে তোৰ? বিকিয়ে সকলো ধ্বংস কৰি দিলে মোৰ। কিনো কৰিলে বিকিয়ে? মোৰ এটা প্ৰজেক্ট আছিল, প্ৰজেক্টটো গোটেই নষ্ট কৰি পেলালে সি। তাক ইমান বিশ্বাস কৰিছিলোঁ। আজি মই সঁচা কথা এটা গম পালোঁ, যিটো প্ৰজেক্ট মই বিকিক কৰিব দিছিলোঁ, সেইটো সি জানি বুজাই কেঞ্চেল কৰিছে। আৰু এটা কথা, আজিলৈকে মোৰ যিমান প্ৰজেক্ট পাছ হৈছে, প্ৰতিটো প্ৰজেক্টতে নাহৰৰ অলপ হ'লে হেল্প আছে। সেইকাৰণে মোৰ প্ৰজেক্টটো পাছ হ'ব পাৰিছোঁ। কি? অহা মাহত 10 তাৰিখেই তোৰ বিয়া। বিকিৰ লগত নহয়, নাহৰৰ লগত।
ਤਾਂ ਐਵੇਂ ਕੱਟ ਜਾਣਿਆ ਹੋਵੇ ਜੇ ਤੂੰ ਨਾਲ ਮੇਰੀ ਜਾਨ। আহা আইদেউ বহাহি ৰামে দিয়া অলংকাৰ মোৰ দুৱাই লোৱাহি। তোমাকে না পালে মরু মরু যেন লাগে তুমি শুন বুজানে আছো মই কিদৰে মোৰে হৈ থাকিবা উৰি জীৱনলে দুয়োৱে সাজিলো ঘৰে খনি সুখৰে আছো থাকিম মাজনী দূৰণিলৈ দীঘলকৈ উৰণি মূৰতে মাৰৰে ঘৰখন এৰি থৈ আপন কৰি ৰবি গৈ যা 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 মাজনী দূৰণি